মোৰ চেনেলটো মই পুনৰবাৰ স্বাগতম জনাইছো। আমি আজি গৈ আছো পিকনিকত। সো লগ পাম গৈ পেলাই গাড়ীৰ ওচৰত। সো ভিডিঅ'টো চাই যোৱা আৰু এনজয় কৰা। জয় আই অসম। ফ্ৰেণ্ডছ, ইয়াত পুৰা গাড়ী চাড়ী ৰেডি হৈ গ'ল। এতিয়া গাড়ীত উঠিম আৰু যাম। সো ভিডিঅ'টো চাই যোৱা আৰু এনজয় কৰা। গাইজ ফাইনেলি আমাৰ লোকেশ্যনত আহি আমি পাই গ'লোঁ। তো আগত আমাৰ আছে মন্দিৰ আছে, শিৱ মন্দিৰ। তো দেখা আপোনালোকো जाते खूब आखे भोर आजोनी लाजो की लता फूलों ने पाही फूली सीला कोली जाते खूब आखे भोरी मुझको कौन गोसो की मिलाहिया आजोनी मुझको कौन गोसो की मिलाहिया आजोनी मुझको সুন্দৰ লাগিছে। মই প্ৰথম আহিছোঁ আকাশী গংগাত। এটা ধুনীয়া প্লেচ। সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। তাতে আমাৰ ভোগালী বিহু আহি আছে দেই। সকলোলৈকে নৱবৰ্ষ জনাই মই এটা বিহু গীত গাব খুজিছোঁ। বিয়তি কৈছে নেহৰ মুগাৰে মুহুৰা ঐঠাটো কৈছে নে মাকো ঐঠাটো কৈছে নেহৰ এই আকাশী গংগা কৈ নাহিনো কেনেকৈ সুন্দৰ আহিছে চব ইয়াত সকলো আহি বহুত ভাল। গাইজ আমি ফাৰ্ষ্ট ইয়াত আহি পেলাই ব্ৰেড দিলে ব্ৰেড খালোঁ, কণী খালোঁ, চাহো খালোঁ। চ' গাইজ ইয়াত বেলেগ গান বজি আছিলে। চ' মোৰ ভইচকেইটা আঁতৰাই দিবলগীয়া হ'ল, নহ'লে কপিৰাইট লাগি গ'ল হয়। ফ্ৰেণ্ডছ, এতিয়া ইয়াত থকা সেই জলপ্ৰপাতটো দেখাম। চ' চোৱা আৰু এনজয় কৰা। ফ্ৰেণ্ডছ, সেইটোৱে চোৱা সেই জলপ্ৰপাতটো। আৰু ওপৰত যাব নিদিয়ে, ওপৰত যাব পৰা হয় তোমাক আৰু ভালকৈ দেখাব পাৰিলোঁ হয়।
কাৰণ চোৱা ইয়াত লিখি থৈছে ওপৰত উঠিলে 500 টকা জৰিমনা ভৰিব লাগিব। এয়াই চোৱা আকাশী গংগা, ভাল লাগিছে আহি। ফাৰ্ষ্ট আহিছোঁ এইবাৰ, ত' চাই যোৱা। নাও উঠি গ'লো আমি। গাইজ চোৱা এইবোৰ কিমানবোৰ বান্দৰ, বহুত সুন্দৰকৈ থাকে ইয়াত। বান্দৰবোৰ বহুত বান্দৰ আছে, চ' তোমালোক আহিলে দেখিবাই। বহুত ভাল লাগিল, বহুত ফূৰ্তি কৰিলোঁ, বহুত নাচ গানৰ মাজেদি। তোমালোকো আহিবা, বহুত ভাল হয় প্লেচটো। চ' আজিলৈ বাই বাই, আকৌ লগ পাম মোৰ অন্য এটা ব্লগত। চ' বাই।